এক আচৰিত দৃশ্য। হাতে হাতে মেচিন গান লৈ পেৰেড, আকাশত উৰিছে যুদ্ধ বিমান। প্ৰদৰ্শন কৰা হৈছে ইখনৰ পাছত সিখনকৈ যুদ্ধ বাহন। হাজাৰ হাজাৰ লোকে সমবেত হৈ উদযাপন কৰিছে এটা বিশেষ দিন। এই দৃশ্য 14 আগষ্টৰ। আফগানিস্তানৰ ৰাজধানী কাবুলৰ পৰা 40 কিলোমিটাৰ দূৰত থকা বাগৰাম নামৰ বিশেষ স্থানত পৰিলক্ষিত হৈছে এই দৃশ্য। তালিবানীয়ে চৰকাৰ গঠনৰ 3টা বৰ্ষ সম্পূৰ্ণ কৰি সামৰিক শক্তি প্ৰদৰ্শনেৰে উদযাপন কৰিছে এটা বিশেষ দিন। জানিব পৰা মতে 3 বছৰ পূৰ্বে 14 আগষ্টত তালিবানীয়ে শাসন ব্যৱস্থা লোৱাৰ পূৰ্বে উক্ত স্থানডোখৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈনিক বেছমেণ্ট হিচাপে পৰিচিত আছিল। চিত্ৰত দেখা শক্তিশালী অস্ত্ৰ শস্ত্ৰ আৰু যুদ্ধ বিমানসমূহৰ প্ৰায়ভাগেই আমেৰিকা সৈন্য বাহিনীয়ে আফগানিস্তান ত্যাগ কৰাৰ সময়ত এৰি থৈ আহিছিল বুলি তথ্য পোৱা গৈছে। নিউজ ডেস্ক কাৰেণ্ট নিউজ।